হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এতিয়া আহিছোঁ আমাৰ আজি ফাৰ্ষ্ট আপডেটটোলৈ আমাৰ আজি ফাৰ্ষ্ট আপডেটটো হৈছে অসমত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ ওপৰত অভিনেত্ৰীগৰাকীয়ে উপস্থিত আছিল মুম্বাইত কাৰণ অভিনেত্ৰীগৰাকী এখন নতুন ডকুমেণ্টাৰী ফিল্ম বনাইছে আৰু সেই ফিল্মখনৰ নাম হৈছে স্কেনিং বাটাৰফ্লাই যিহেতু মুম্বাইত চলি আছে মুম্বাই ফিল্ম ফেষ্টিভেল আৰু তাত আইমী বৰুৱাই স্কেনিং বাটাৰফ্লাই প্ৰথমটো সন্মান লাভ কৰিছে চাই লওঁ আহকচোন তাৰে এটা সৰু ভিডিঅ' ক্লিপ Congratulations. Next award, the award for the এতিয়া আহিছোঁ নেক্সট আপডেটটোলৈ এই আপডেটটো হৈছে অসমত জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়াৰ ওপৰত বৰ্ষানী বিষয়া অভিনয় নিশ্চয় আপোনালোকৰ প্ৰিয় বৰ্ষানী বিষয়া অভিনয় কৰা এখন নতুন ছবি অহা জুলাই 1 তাৰিখে মুক্তি লাভ কৰিব ছবিখনৰ নাম হৈছে গুৱাহাটী ডায়েৰিজ ছবিখন চাবলৈ সকলোকে আহ্বান জনাইছে বৰ্ষানী বিষয়াই আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা